মোৰে জুত গিলে লাগে সদায় সদায় এইবাৰৰ পৰা আৰু এগিলা নাই এইবাৰৰ পৰা হেল্ল' হোটেল আৰু মানুহটো বিচনাতে ঘুমোই ৰ তই ক'ৰ বিচনাত অঁ ঘুমাব নালাগে তাড়াতাড়ি আছোন আমাৰ তাকে গেলি অঁ আহে আৰু তই পাৱই সোনকালে অঁ এইমাত্ৰ আহি পাৱই আৰু অঁ এই মোৰে জুত গিলা লাগে সদায় সদায় কি হ'ল এই বরের পই কে মারছে বরের পই নাই দেই বরের পই নাই এই করে বরের পই ঘুমটি হতি করছে আর মাদারে কোনবা বেলেগে মাতা বুলি টাকান মারি খেদেছি মোক হাহাকাৰ মোৰো সেই একেই দেই টাকান মারি খেদেছি নে কি আৰু মোকনো এই বরের পই কোনি মাতবো দেচোন যেন কাবাৰ ধোবা মাতবে পাৰে মোক টাকান নামাৰে ৰ মোৰে ভুলেছিলে কেলা কালি মাৰ দেৰ দিনাই কি দে বুলি কলি মাদাৰ্ছ ডে অসমীয়াত ক'লি বুজি নাপা তাকে বোলো কেক এটা কাটো মাদাৰ্ছ ডেৰ দিনাই সেই বুলি ঝেৰপা কাটা কেক আনিব দিলোঁ তাৰ বোলে কুকুৰৰ কোনোবা চিনাকি আছে সেই চিনাকি তাৰ পৰা সি কেক এটা আনিছে তাৰ বাৰ্থডে বুলি কৈ পেলাই তাৰ বাৰ্থডে বুলি কোৱা দেখি তাৰ লগটোৱে তাক প্ৰেংক কৰিছে কুকুৰক চুনা খাইছোঁ মই প্ৰেংক কৰিছে তাক কুকুৰ তই পাইছে নেকি বরের পই আটা কুকুৰে তো মোক কালি হালাই দেয়ে এটা কথাতে লাগি থাকা তয়ো মই নাহো পুতেৰে মাতছি মোক এই বাবা তোৰ ৰাজুৰ মায়ে কওঁ তোৰ মাৰি নাহ মই কি বেয়াকে কৈছোঁ মই কৈছে দে কৈছে তো কৈছোঁ দে কেকটোত কি হৈছে ৰাজ কওঁ অঁ আমি কেকত আছিলোঁ ন অঁ ঝেৰপা কুকুৰৰ লগত সি প্ৰেংক কৰিছে তাৰ কেকত সি ক্ৰীমৰ সলনি চূণ লগাই দিছে তাৰপাছত তইতো জানা আজিকালি বাৰ্থডেতে হওক কিবাতে হওক কেক কাটলিটো খাবাত চাই বেছিকৈ গালত লগাৱেই ময়ো তাকে মাক লগাই দিলোঁ গালত অলপ দিয়াৰ লগে লগেতো গালখন দাগি গৈছে পুৰা মই কিমান বাৰ ক'লোঁ তাক কুকুৰক এই চাউল কেইটামান ভিজাও তই ঢেঁকি দিবি গুড়া খুন্দি পেলাই ডেক্সি মুখত দিয়া খোলা চাপৰি পিঠা কেইখনমান বনাই পেলাই আমি মাদাৰ্ছ ডে পালিম নহয় সি কুকুৰে কেক কাটে কুকুৰে কাটি পেলাই সেনে কৰিলে আগতেতো সেইগিলাখান নাছিলে আজিকালি আছে দেই আগতে আমাৰ মাই নাছিল কুকুৰ হ'ব দে মাই হ'ব দে তই এই মোৰ পহিলা মান গালখান তই পুৰি পেললি কালি আৰু এতিয়াতো হ'ব দে বুলি ক'ব আছে আকৌ নহয় দে এনেও বুঢ়া হৈছে এই ঠেকুৰা হ'ব দে এতিয়া কি কৰা কৰ ৰাস্তা তাড়াতাড়ি সেনেকা নকবি মামা ঠাইত যাব লাগে আমাৰ ফাৰ্মাচীৰ পৰা যাই পেলাই কিবা ঔষধ লৈ আহোঁ যৌ তাড়াতাড়ি যৌ মায়ে কাপোৰযোৰ ওলাই দিকে যা কি কাপোৰ লাগে তোক কিমান দূৰ নিমেৰিতেৰ ঘৰ সেইটো এটা গেৰি মাৰলি পাই মামা ঠাইততো মই লাংটি আহি যাব পাৰোঁ সৰুৰ পৰাই লৈ ডাঙৰ কৰিছে কিন্তু ৰাস্তাৰে ইমান মানুহ অহা যোৱা কৰিব সেনেকৈ আৰু যাব পাৰিনে এই কাপোৰ পিন্ধি পেলাই কথাটো কিন্তু হয় লাংচা হৈ চাগে কালি কি কৰিলি তই মোক তই আজি সেনেকৈ ক'লি মোক তোৰ কাৰণে কালি কিমান মই হোৱাটছআপ ফেচবুকত ইনষ্টাগ্ৰামত ষ্টেটাছ লগাইছিলোঁ কিমান মৰমত তই আজি সেনেকৈ ক'লি মোক মা শক্তি দে মা এই দুখ লগাইছে তই মোক তই গেলি নে তই আনলি নে হেত যাই পেলাই তই যাম সেনেকৈয়ে যাম ৰ যৌ যাওঁ এনেকৈ যাবি না অঁ এনেকৈ যাম যৌ